নমস্কাৰ মোৰ অকণি আটাইয়ে মোৰ মৰম লগা মই তোমালোকৰ নাজমা বাইদে আজি এটি শিশু কবিতা লৈ আহিছোঁ। আমি কবিতাটো গোৱাৰ আগতে তাত থকা সাধুটো শুনি লোৱা আছোন। এখন হাবিত এজোপা গছত এটা চৰাইৰ বাহ আছিল। সেই চৰাইজনীৰ অকণমানি এটা পোৱালি আছিল। পোৱালিটোৰ নাম আছিল বুলবুল। বুলবুলৰ পাখি গজাই নাছিল আৰু বুলবুলৰ ভৰিটো বল হোৱা নাছিল। অকণমানি চৰাই আছিল। চৰাইবোৰক আমি কি বুলি কওঁ? পক্ষী বুলি কওঁ। আৰু যিখিনি পাখিৰে চৰাই উৰি উৰি যায় সেই পাখিবোৰক ডেউকা বুলি কোৱা হয়। বুলবুলৰ ডেউকা ডাঙৰ হোৱাই নাছিল, কিন্তু বুলবুলে সদায় মাকক আমনি কৰি থাকে। মা মা মই খেলিবলৈ যাওঁ, মা মা মই বাহিৰলৈ যাওঁ, মা মা মই দৌৰিবলৈ যাওঁ। তেতিয়া বুলবুলৰ মাকে বুলবুলক ক'লে, তুমি এতিয়া ডাঙৰ হোৱা নাই নহয়, তুমি অকণমানি মইনা হৈ আছা। তোমাৰ ডেউকাৰ বল হোৱা নাই, তোমাৰ ভৰিটো বল হোৱা নাই। তুমি মই আনি দিয়া খোৱা বস্তুবোৰ খালে তোমাৰ ডেউকা ডাঙৰ হ'ব আৰু তোমাৰ ভৰিটো বল হ'ব আৰু তেতিয়া তুমি উৰিব পাৰিবা। তেতিয়া বুলবুলে চব বস্তু ধুনীয়াকৈ খাই যায়। মাকে ঠোঁটত লৈ লৈ আহি তাইক খোৱা বস্তুবোৰ খুৱাই দিয়ে। তাই সকলো বস্তু ধুনীয়াকৈ খাই দিয়ে আৰু সঁচাকৈ কেইদিনমানৰ ভিতৰতে বুলবুলৰ ডেউকা ডাঙৰ হৈ আহিল আৰু ভৰিটো বল হ'ল। বুলবুলে ধুনীয়াকৈ খেলিব পৰাও হ'ল আৰু উৰিব পৰাও হ'ল। নিজৰ বস্তু নিজে আনি খাব পৰাও হ'ল। বুলবুলৰ এতিয়া ডাঙৰ হৈ আহিল। বুলবুলৰ ডেউকা ডাঙৰ হ'ল, উৰিব পৰাও হ'ল।